জয় যিশু প্ৰিয়সকল মই আজি আছোঁহি নগাঁৱত বিশেষ এটা কামত আহিছোঁ আমি মেডিকেলত ভাইটি আছে মই আছোঁ আৰু দাদাক লৈ আহিছোঁ আমি এটা কামত আমি আৰু নগাঁও চহৰ অলপ চাওঁ বুলি আহিলোঁ চ' নগাঁৱত আহিছিলোঁ আৰু আহি ইয়াতে খুব এটা ভাল লগা দৃশ্য দেখিলোঁ যে নগাঁও বাপ্তিস্ম মণ্ডলী আৰু সঁচাকৈ মই খুব আনন্দিত যে নগাঁৱত আহি যে ইয়াতে বেপ্টিষ্ট মণ্ডলীৰ এখন গীৰ্জাঘৰ দেখিবলৈ পাইছোঁ মোৰ কাৰণে এটা খুব আনন্দৰ বিষয় হয় ইয়াতে লিখিছে নগাঁও বেপ্টিষ্ট মণ্ডলী খুব ভাল লাগিল সঁচাকৈ প্ৰভুক বহুত বেছি ধন্যবাদ দিওঁ কাৰণ আমি নগাঁৱত ফুৰিবলৈ মানে মেডিকেল এখনত আহিছিলোঁ আৰু আহি দেখিলোঁ যে আমাৰ নিজৰ মানুহ আছে ইয়াতে নগাঁও বাপ্তিস্ম মণ্ডলী আৰু এই নগাঁও বাপ্তিস্ম মণ্ডলীৰ প্ৰেছিডেণ্ট আছে আৰু প্ৰেছিডেণ্ট ছাৰক মই লগ পাইছোঁ আৰু এই মণ্ডলীৰ বিষয়ে মই নিজেও অকণমান জানিম আৰু লগতে আপোনালোককো অকণমান জনাম ছাৰ জয় যিশু চ' ছাৰ আপোনাৰ শুভ নামটো জনাব হেমন্ত গোল্ডস্মিথ লেখা আছে হয় চ' ছাৰ আপোনালোকৰ এই মণ্ডলীটো কিমান পুৰণি ক'বলৈ গ'লে অসমৰ ভিতৰত আটাইতকৈ প্ৰাচীন আমাৰেই হয় কাৰণ 1825 চনত হয় ৰেভ মাইলছ ব্ৰনছন হয় তেখেতে এইখন স্থাপন কৰি থৈ যোৱা হয় তাৰপিছৰ পৰা এইটো চলি আছে হয় আৰু ইতিমধ্যে আমি 175 বছৰীয়া জুবিলি সমাপ্ত কৰিলোঁ হয় আৰু তাৰ শিলালিপি আমাৰ আছে হয় এইখিনি কৰাৰ পাছত আমাৰ এতিয়া মণ্ডলী এটা চলি আছে ছাৰ আপোনালোকৰ মণ্ডলী এতিয়া কিমান ঘৰমান পৰিয়াল আছে ইয়াতে আমাৰ প্ৰায় 120 ঘৰমান আছে এতিয়া 120 ঘৰমান ন ঘৰ হিচাপে বেছি হয় হয় কিন্তু পৰিয়াল হিচাপে 120 ঘৰমান আছে এতিয়া হয় চ' ইয়াতে আশে পাশে কেনেকুৱা আছে আপোনালোকে যে ইমান বছৰ আগৰ পৰা ইয়াতে গীৰ্জা কৰি আছে কোনো ধৰণৰ তেনেকৈ অসুবিধা নাই একো নাই আমাৰ লগত চব খুব ৱেল ফ্ৰেণ্ডলি হয় আৰু সঁচা কথা ক'বলৈ গ'লে আমাৰ যিমান মানুহ আমাৰ গীৰ্জালৈ মণ্ডলীলৈ আহে উপাসনালৈ তাতোকৈ বেছি বাহিৰা মানুহ আমাৰ বেছি আহে ইয়াৰ খ্ৰীষ্টান যিখিনি আছে ভাই ভনী সদায় ৰেগুলাৰ তেনেকৈ আহে আৰু তেনেকৈ আমাৰ দুই এজন আমাৰ বেপ্টিস্মও লৈছে আহিছে আমাৰ তালৈ গতিকে আমাৰ খুব সুন্দৰকৈ চলিছে চ' ছাৰ মই এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰোঁ চ' ইমান এটা পুৰণি চাৰ্চত মানে আমাৰ অসমৰ প্ৰথমখন তো এই এনেকৈ চাৰ্চত আপুনি কাম কৰিবলৈ পাই আপুনি কেনেকুৱা এটা অনুভৱ কৰিছে কেনেকৈ লাগে আপোনাক মই অতি সুখী আৰু ধন্য মানিছোঁ নিজকে কাৰণ এইখন যেতিয়া মাইলছ ব্ৰনছনে আপোনাৰ স্থাপন কৰিছিলে এতিয়া 1800 চনৰ কথা কৈছোঁ মই তেতিয়াই মোৰ আটাইতকৈ মোৰ যিজন ককা দেউতা আমাৰ ফেমিলিৰ এইটো বিভিন্ন ঠাইত আপোনাৰ কিতাপে পত্ৰৰ নাম পাব আপুনি ৰেভাৰেণ্ড হেনৰি গোল্ডস্মিথ তেখেতে প্ৰথম ইয়াৰ পালক আছিলে এইখন মণ্ডলীৰ পালক দিছিল আৰু তাৰপিছত
মই প্ৰায় 40 বছৰ কাল ইয়াত পালক কৰিলোঁ নাতি হিচাপে হয় গতিকে মই গৌৰৱ অনুভৱ কৰোঁ হয় প্ৰেইজ দ্য লৰ্ড আৰু আগলেও যিমান দূৰ পাৰে বয়স থকালৈকে যিমান দূৰ ঈশ্বৰৰ আয়ুস ৰাখিছে প্ৰভুৱে যিমান দূৰ ৰাখে প্ৰভুৱে সিমান দিনলৈকে কৰি যাম হয় 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 এতিয়াও কৰি আছোঁ এতিয়া কৰি যাম খুব ভাল লাগিছে সঁচাকৈ মই ভবা নাছিলোঁ যে আপোনাৰ ইয়াতে আহিম আৰু এনেকৈ এটা লগ পাম মইতো কেতিয়াও ভবা নাছিলোঁ জাষ্ট নগাঁও আহিছোঁ ইফালে ফুৰিব আহিলোঁ আৰু আহি দেখিলোঁ আপোনালোকৰ ইমান এটা পুৰণি চাৰ্চ মানে অসমৰ ভিতৰত প্ৰথমখন চাৰ্চ একেলগে 3খন চাৰ্চ হৈছিলে প্ৰথম এইটো এষ্টাব্লিছ হৈছিলে তাৰপিছত ইয়াৰ পাছতে আপোনাৰ শিৱসাগৰ চেণ্ট্ৰেল বেপ্টিষ্ট চাৰ্চ এতিয়া আৰু গুৱাহাটী প্ৰাণবাৰী বেপ্টিষ্ট পাণবজাৰ এই 3খন একেলগে আৰম্ভ হৈছিলে কিন্তু হেৰিবিলাক তাৰিখবিলাক অকণমান বেলেগ আমাৰ 25 জানুৱাৰীত হৈছিলে 25 জানুৱাৰীত কিমান চন আছিলে 1835 চনত বহুত এটা আনন্দৰ বিষয় গৌৰৱৰ বিষয় সম্পূৰ্ণ আপোনালোকৰ মৰম আশীৰ্বাদ প্ৰাৰ্থনাৰ সহায় তাৰ যোগেদি আজি ইমান এটা পুৰণি চাৰ্চ চাবলৈ সুবিধা পাইছোঁ লগতে আপোনালোককো দেখুৱাবলৈ সুবিধা পাইছোঁ বহুত আপোনালোকক ধন্যবাদ এয়া মই ভিতৰলৈ প্ৰৱেশ কৰিছোঁ ভিতৰ চৰা চাওঁ ৱাহ ইমান ডাঙৰ বহুত ধুনীয়া ইমান ডাঙৰ এখন গীৰ্জাঘৰ ছাৰ এইবিলাকৰ বিষয়ে অকণমান ক'লে বেছি ভাল হ'ব নাই এইটো আমাৰ মানে একেবাৰে আদিতে প্ৰথম যেতিয়া হৈছিলে তেতিয়া এইটো চীনা মিস্ত্ৰীয়ে বনোৱা আছিলে চীনা মিস্ত্ৰীয়ে বনোৱা আৰু এইটো এটা তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই যে এই বিল্ডিংটোত আপুনি কোনো কাঠ বিচাৰি নাপায় ইয়াতে সব আমাৰ ৰেলৰ ওপৰত আছে আচ্ছা ৰেল এই ওপৰত যিবোৰ এইটো নতুন চাগে এইটো নতুন আমি কৰিছোঁ লগাইছোঁ ইয়াৰ ওপৰত যিটো আছে গোটেই কেঁচি বাটামবিলাক সব ৰেলৰ ওপৰত আচ্ছা লোহাৰ গতিকে মানে আমাৰ ষ্ট্ৰাকচাৰটো ইমান মজবুত আৰু ইয়াক ৰিপেয়াৰ কৰিবলৈও কষ্ট আনিবলৈও টান খুবেই টান আৰু বেলটোতো আপোনালোকে দেখি নাপায় বেলটো ওপৰত আছে এইটো গুৱাহাটীৰ পাছতে আমাৰে আটাইতকৈ ডাঙৰ বেল নেকি বেলটো সেই তেতিয়াৰ কিনা আৰু তেতিয়াৰ যুগত আৰু হয় ইমান পুৰণি বস্তুবিলাক আপোনালোকে দেখিবলৈ পাইছে আজিও সেইখিনিক লৈ পেলাই কাম কৰি থাকিব পাইছে খুব এটা আনন্দিত হয় না খুবেই মানে গৌৰৱৰ বিষয় আমাৰ কাৰণে হয় ককা দেউতাহঁতে কৰি যোৱা যে আমি কৰিব পাৰিছোঁ সেইটো এটা কম ডাঙৰ কথা নহয় হয় এইটো মিউজিক টিমৰ না এইটো মিউজিক টিমৰ আৰু ইফালে এইফালে হেৰি ইউথবিলাক বহে ইউথৰ আৰু এইফালে ডিকনছ বহে ইফালে ডিকন বহে আৰু এই অৰ্গেন যিটো এই অৰ্গেনটো এইটোও সেই তেতিয়াৰ পৰাই একেই আছে পাম্পটো বেয়া হ'ল এইটো ভাল কৰিবলৈ বহুত চেষ্টা কৰা হ'ল ইণ্ডিয়াত কিন্তু ইণ্ডিয়াই নোৱাৰে চবেই কৰি দিলে আনকি বম্বে দিল্লীলৈ পঠাই আহিছিলে মানুহ তেওঁলোকে নোৱাৰিলে ক'লে একমাত্ৰ আমেৰিকাৰ পৰা চাব পাৰি একমাত্ৰ আমেৰিকাত আপুনি পাব ইয়াৰ পাৰ্টছ আৰু অৱশ্যে যিগৰাকী আমাৰ বাইদেউ আছিলে মিছনৰ প্ৰিন্সিপাল আমাৰ সেই বাইদেৱে প্ৰেজেণ্ট কৰা গতিকে তেখেতে আহি পেলাই আদি ঠিক কৰি গৈছিলে এবাৰ তাৰপিছতো এইটো আছে আৰু ছাৰ এইটো কেনেকৈ এইটো এটা মিউজিক হয় তো বহুত পুৰণি কাৰণ এইটো বেয়া হৈ আছে বুলি শুনিছোঁ কিন্তু ইয়াতে বনাব পৰা নাযায় মানে আমাৰ ইণ্ডিয়াত বনাব পৰা কোনো নাই না নাই ইণ্ডিয়াত বনাব পৰা কোনো নাই এয়া চকী এইবোৰ চকী দেখিছে এই চকীবোৰো এতিয়াৰ নহয় তাহানিৰে চকী হয় চাওক নে কিমান এটা সৌভাগ্য সঁচাকৈ এটা বহুত আনন্দৰ বিষয় হয় আজি প্ৰভুৰ আশীৰ্বাদত ইয়ালৈকে আহি মই এইখিনি দেখিবলৈ পাইছোঁ লগত আপোনালোককো দেখুৱাবলৈ সুবিধা পাইছোঁ এইবোৰেই তেতিয়াই বনোৱা আৰু এয়া এনেকৈ লাগিছে যে আপুনি কালি পৰহি বনাইছে আৰু ৰং কৰিবলৈ থৈ দিছে ইমান ধুনীয়া হৈ আছে এতিয়াও মেইনটেনেঞ্চত আমাৰ বহু পইচা যায়
হয় 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 আৰু এইটো ৰাখিবই লাগিব কাৰণ ৰাখিব লাগিব বস্তু হয় হয় আপুৰুগীয়া বস্তু এইখিনি ৰাখিব লাগিব সো এয়া বস্তু যদি নষ্ট হৈ যায় পিছত আৰু তো নোৱাৰি আৰু এতিয়াতো আৰু নাপায় এইটো আৰু কথা হয় নাপায় চাওক খ্ৰীষ্টমাছত মানে ফেষ্টিভেলবিলাকত গুড ফ্ৰাইডে খ্ৰীষ্টমাছ ইভ ছানডে এইবিলাকত আৰু মানে মানুহটো নোজোৰেই এইবিলাকত যি দেখিছে গেপছবিলাক এই গোটেইবিলাকত আমাৰ চেয়াৰ আমি দিব হয় মোৰ দেন থাউজেণ্ডছ অফ পিপল আহি যায় মানে চ' ভাইটি যেতিয়া নেকি ঘৰৰ পৰা ওলাই অহা হৈছিল তো সেইখিনি সময়ত ভাবিছিলে নেকি যে আমি এনেকুৱা এটা ইয়াত চাৰ্চত সোমাবলৈ পাম দেখিবলৈ পাম বুলি নাই তেনেকুৱাতো ভবা নাছিলোঁ আৰু নগাঁওটো মোৰ কাৰণে ফাৰ্ষ্ট টাইম ইয়াৰ আগতে নগাঁও টাউনত অহা নাছিলোঁ এনে গুৱাহাটী গ'লোঁ বাইপাছেদি গুচি যাওঁ তো ইয়াত নগাঁও প্ৰথমবাৰ সোমালোঁ আৰু মেডিকেলত অহা চলতে তাতে এই মণ্ডলীখনো দেখিলোঁ ভাল লাগিলে আৰু মণ্ডলীত সোমাই আমাক ৱেলকাম জনালে প্ৰেছিডেণ্ট ছাৰে সেইটো ভাল লাগিছে আৰু এটা পুৰণা চাৰ্চ চাবলৈ আমাক সুবিধা দিলে বহুত আনন্দিত হৈছোঁ আৰু এটা খুব ভাল লগা কথা তাহানিৰে মানে অতীতৰে মানে এটা ঘড়ী বহুত এটা প্ৰকাণ্ড ঘড়ী আৰু সেই ঘড়ীটো মই ইয়াত দেখিবলৈ পাইছোঁ চ' সেই ঘড়ী এতিয়াও সজাই ৰাখিছে নাই এইটো চলে তাৰ বেটেৰীটো লগোৱা নাই এতিয়াও চলে অঁ তেওঁ নতুন অহা নাই ৱাও ইমান পুৰণি ঘড়ী এতিয়াও চলে বেটেৰী কেনেকুৱা এই আগৰ এভাৰেডি ডাঙৰ বেটেৰী আগৰ যিটো টচৰ বেটেৰী হয় এতিয়া পাবলৈও তাৰ এটা 250 টকা লাগে এতিয়া তাকো পাবলৈ নাই সেইকাৰণে এইটো টকা নাই হয় হয় চ' এই ঘড়ী এতিয়াও চলে খালি বেটেৰী নাই বেটেৰী লগোৱা হোৱা নাই কাৰণ আজিকালি টচৰ বেটেৰী প্ৰায় ইউজ নহয় মানে সঁচাকৈ খুব আনন্দৰ বিষয় গৌৰৱৰ বিষয় সম্পূৰ্ণ আপোনালোকৰ মৰম সহায় প্ৰভুৰ আশীৰ্বাদ আৰু সেয়াকে লৈ আজি আহি পালোহি নগাঁও বেপ্টিষ্ট চাৰ্চ চ' ধন্যবাদ জনাইছোঁ নিশ্চয় আপোনালোকে ভিডিঅ' চাই ভাল পাব বুলি আৰু কোনোবাই যদি আগতে এই মণ্ডলীলৈকে আহিছে বা এই মণ্ডলীৰ বিষয়ে জানে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ ধন্যবাদ